স্বাগতম জনাইছো মোৰ আন এটি নতুন ভিডিঅ'লৈ আন এগৰাকী নতুন অতিথিৰ সৈতে মোৰ লগত আছে আজি সৌন্দৰ্যৰ বিভিন্ন গৱেষণা আৰু চৰ্চাৰে নিজক এগৰাকী প্ৰতিষ্ঠিত সৌন্দৰ্য বিশেষজ্ঞ হিচাপে খ্যাত ৰুমা পল বাইদেউ আজি মই বাইদেউৰ সৈতে বিভিন্ন কথা পাতিম নজনা বহুতো প্ৰশ্নৰ উত্তৰলৈ মই আজি আহিছো তেন্তে আহক মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বাইদেউ স্বাগতম জনাইছো মোৰ অনুষ্ঠানলৈ নমস্কাৰ পোনপ্ৰথমে মই জানিব বিচাৰিম আপুনি সৰুৰ পৰাই ভাবিছিল নেকি যে আপুনি এগৰাকী সৌন্দৰ্য বিশেষজ্ঞ হ'ব বুলি না ভাবা নাই মই ভাবিছিলোঁ যে মই ডক্টৰ হ'ম কিন্তু সেইটো হ'ব পৰা নাই কিন্তু মই সৌন্দৰ্য বিশেষজ্ঞ ফিজিঅ'থেৰাপিষ্ট মোৰ হাজবেণ্ডৰ ল'ৰা সেইটো আছে কিন্তু মই হৈছোঁ স্কিন আৰু হেয়াৰ থেৰাপিষ্ট আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা আপুনি কেনেধৰণে সহায় পায় কাৰণ আপোনাৰ জীৱনটো খুব ব্যস্ত আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনাক কেনেধৰণে সহায় কৰে কিয়নো মই ৰাতিপুৱাটো মোৰ গোটেই কাম কৰিব লাগে খানা বনাব লাগে আৰু ঘৰ সাৰিব লাগে বাচন ধুব লাগে আৰু মোৰ ডগী আছে তাকো দেখিব লাগে মোৰ ৰেবিট আছে তাকো দেখিব লাগে আকৌ ফুল বাগান আছে সেইবিলাকো চাব লাগে তো মই গোটেইকেইটা ৰুটিন কৰি লৈছোঁ সেই ৰুটিন মতে মই কৰোঁ আৰু মোৰ নিজৰ দেহৰ সেইটোও যত্ন ল'ব লাগে সেইকাৰণে মই সেইটোও অলপ টাইম দিওঁ তেনেকুৱাকৈ কৰোঁ আৰু মোৰ হাজবেণ্ড ল'ৰা অলপ হেল্প কৰে বৰ্তমান গৰমৰ দিন আৰু আমি গৰম দিনত আমাৰ ছালৰ কেনেদৰে যত্ন ল'ব লাগে সেই বিষয়ে চমুকৈ আপুনি যদি আমাৰ দৰ্শকক ক'লেহেঁতেন গৰম দিনৰ ছালৰ যত্ন মিনছটো মই কি ক'ম চমুকৈ ক'ব গ'লে একোৱেই নহ'ব তবু চমুকৈ মই ট্ৰাই কৰিম তেনেকুৱা ফাৰ্ষ্ট কৰিব লাগিব ক্লিনজিং তাৰপাছত টনিং তাৰপাছত মইশ্চাৰাইজিং তাৰপাছত ছানস্ক্ৰীন লগাবই লাগে ফাৰ্ষ্ট মই ক্লিনজিং কৰি আছোঁ মই দেখিছোঁ পাৰ্লাৰত তোমালোকে আহা যে সোধা মই ক্লিনজিং কেনেকুৱা কৰিম মই সুধোঁ ক্লিনজিংটো তুমি কেনেকুৱা কৰিম মই কটন ইউজ কৰোঁ কিন্তু কটন ইউজ আগতে হৈছিলে তেতিয়া কটনটো খুব ভাল আছিলে আজিকালি প্লাষ্টিক টাইপ হৈ গ'ল কটন দি কৰিলে গৰমৰ ভিতৰত তুমি একদম ঘামি আহা নৰম হৈ যায় ছালটো খুব কোমল থাকে না মুখৰ স্কিনটো তেতিয়া কি হয় কটন দি কৰিলে এইটো স্কিনটো হৈ যায় কাটি যায় তাৰপাছত কিবা টোনাৰ ইউজ কৰিলে কয় এটা মোৰ জ্বলে সেইকাৰণে কটনটো ইউজ নকৰিবা হাতেৰে কৰিবা গোটেই আৰু মই ক'ম ক্লিনজিং ক'লে মানুহৰ যে মুখখন সেইটো নহয় যিটো অংশ আমাৰ ৰ'দ পৰে তেনেকুৱা মুখখন ডিঙি বেক হেণ্ড ভৰিৰ কিছুমান জেগা সেইবিলাক তুমি হাতেৰে কৰিবা ক্লিনজিং আৰু এইটো গধূলিত কৰিবা কেতিয়াও ভুলতো ৰাতিপুৱা নকৰিবা ৰাতিপুৱা কৰিলে কিন্তু ছানবাৰ্ণ হ'ব আৰু যদি বিস্তাৰিত ক'ব লাগে সেইটো মই পাছত কৈ দিম এতিয়াতো চমুকৈ ক'ব দিছা নিশ্চয় তো মই জানিব বিচাৰিম যে মোৰ নিজৰে হয় যে শ্বেম্পু কৰাৰ এদিন দুদিন পিছতেই খুব সোনকালে চুলিখিনি অইলি হৈ যায় তেল হৈ যায় তাৰমানে কিহৰ কাৰণে এই প্ৰব্লেমটো আমাৰ হোৱা দেখা যায় বাৰু একচুৱেলি তোমালোকে যিটো শ্বেম্পু ইউজ কৰা তুমি কোনো এক্সপাৰ্টৰ লগত ডিছকাছ কৰি নকৰা নিজে তোমালোকে কিনি আনা এক নম্বৰ সেইটো তোমাৰ গলতি দুই নম্বৰ হয় তুমি যেতিয়া শ্বেম্পু কৰা তেতিয়া তুমি খুব মানে বিজি লাইফত তোমালোকে বহুত ফাষ্ট শ্বেম্পু কৰা ফাষ্ট কৰিব নালাগে ইমান তুমি মাছাজ কৰি খুব 15 মিনিটছ লাগে শ্বেম্পু কৰোঁতে এবাৰত 3 টাইমছ কৰিব লাগে শ্বেম্পু তোমালোকে 3 টাইমছ বহুত কম কৰা দুবাৰ যেনে তেনে একবাৰে মেক্সিমাম কৰা সেইকাৰণে তুমি অকণমান টাইম লৈ কৰিবা মাছাজ কৰি সেই ফেনটো ওলাব সেই ফেনটো অকল তুমি চেপি কিনে পেলাব লাগে সেইটো কোনেও নকৰে ডাইৰেক্ট পানী দি দিয়ে তো ডাইৰেক্ট পানী দিলে কি হয় সেই ময়লাটো থাকি যায় তেলো থাকি যায় গোটেই বস্তুৱেই থাকি যায় কেমিকেলটোও থাকি যায় সেইটো কৰিব নালাগে মই মোৰ প্ৰশ্নৰ উত্তৰটো পাইছোঁ আৰু নিশ্চয় আমাৰ দৰ্শকসকলেও প্ৰশ্নৰ উত্তৰটো পাইছে ইয়াৰ পিছতে মই সুধিব বিচাৰিম আপোনাক আপুনি নিজকে এতিয়া ইমান ধুনীয়া কৰি ৰাখিছে আপোনাৰ ছালৰ লগতে আপোনাৰ শৰীৰটো ইমান ধুনীয়া কৰি ৰাখিছে কেনেকৈ আপুনি ইমান মেইনটেইন কৰিছে নিজৰ সংসাৰখনৰ লগতে আপুনি নিজৰ দেহৰ ছালৰ ইমান ধুনীয়াকৈ যত্ন লৈছে কি হয় ইয়াৰ ৰহস্য কি আমি জানিব বিচাৰিছোঁ ইমানো ধুনীয়া নহয় তুমি যেটো কৈছা মোৰ হাঁহিয়ে উঠিছে
কিন্তু ৰহস্য বুলি একো নহয় মই খোৱা বোৱা চব মানে যেনেকুৱা টাইম টেবুলত কৰোঁ আৰু মই 15 মিনিটছ হ'লেও মই 1 ঘণ্টা লাগে যোগা কৰিবলৈ ৰাতিপুৱা মই ট্ৰাই কৰোঁ অলপ হ'লেও এক্সাৰচাইজ কৰিবলৈ আৰু মই বহুত কাম কৰি ভাল পাওঁ সেইটোৱে মোৰ ৰহস্য যে মই কাম কৰোঁ না কাম কৰিলে কি হয় বডিৰ যিটো ফেটছ সেইবিলাক কিছুমানতো ঘাটতি হয় আৰু এক্সাৰচাইজত কিছুমান অলপ হয় যোগাত কৰোঁ মই আৰু খোৱা বোৱা কিমানটো মই ক'ব নোৱাৰোঁ যিমানটো মই কিন্তু খাবলৈ ভাল পাওঁ তবু কেলে মই মেইনটেইন আছে মই ক'ব নোৱাৰোঁ কিন্তু ৰাতিত মই জলদি খাওঁ 8টা 8:30টাৰ ভিতৰত এইটোৱে মোৰ ৰহস্য নেকি তেন্তে আজি মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ মই আকৌ নতুন নতুন ভিডিঅ' লৈ আহিম আৰু নতুন নতুন অতিথিৰ সৈতে নজনা বহুতো কথা মই জানিবলৈ চেষ্টা কৰিম আপোনালোককো দেখুৱাই যাম আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক জনাব আৰু মোৰ মুক্তকণ্ঠ পেজটো ফ'ল' লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব শেষত আপুনি কিবা ক'ব নেকি বাৰু না মই কৈ আছোঁ মুক্তকণ্ঠ পেজটো আপোনালোকে ফ'ল' কৰিব শ্বেয়াৰ কৰিব আৰু লাইক কৰিব বাইদেউ ধন্যবাদ আপুনি ইমান ব্যস্ততাৰ মাজতো মোক ইমানখিনি সময় দিলে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আপোনাক তোমাকো ধন্যবাদ জনাইছোঁ